Hello everyone, মই প্ৰেমী গগৈয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এখন ৰচনা আৰু সেই ৰচনাখন হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। এই ৰচনাখন বিশেষকৈ লৈ আহিছো যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে, কিয়নো এই ৰচনাখন মেট্ৰিক পৰীক্ষাত প্ৰায় আহি থকা দেখা যায়। লগতে বাকী ছাত্ৰ-ছাত্ৰীসকলেও এই ৰচনাখন জানি থোৱাটো অত্যন্ত প্ৰয়োজনীয়। তেন্তে আহকচোন ৰচনাখন আৰম্ভ কৰোঁ। তোমাৰ প্ৰিয় গ্ৰন্থ। আৰম্ভণি। অসমীয়া মোৰ মাতৃভাষা। স্বাভাৱিকতে মই পঢ়া গ্ৰন্থবোৰৰ বেছিভাগেই অসমীয়া ভাষাত ৰচিত। ইংৰাজী, বাংলা আৰু হিন্দী ভাষা কম বেছি পৰিমাণে জানো যদিও এই ভাষাবোৰত ৰচিত দুই এখন গ্ৰন্থহে মই পঢ়িছোঁ। পৃথিৱীৰ আন বহুতো গুৰুত্বপূৰ্ণ ভাষাত ৰচিত অলেখ মহান গ্ৰন্থৰ কোনো সম্ভেদ মই নাপাওঁ। এনে অৱস্থাত মোৰ মাতৃভাষা অসমীয়াৰ পৰাই মই মোৰ প্ৰিয় গ্ৰন্থখন বাছনি কৰিব লাগিব। গ্ৰন্থৰ চিনাকি। মোৰ প্ৰিয় গ্ৰন্থখন হ'ল জংগম। সাহিত্যিক দেবেন্দ্ৰনাথ আচাৰ্যৰ দ্বাৰা ৰচিত ই এখন উপন্যাস। দেবেন্দ্ৰনাথ আচাৰ্যৰ জন্ম হৈছিল 1937 চনত যোৰহাটৰ গৰখীয়াদল গাঁৱত। তেওঁৰ পিতৃৰ নাম নগেন্দ্ৰনাথ আচাৰ্য আৰু মাতৃৰ নাম জয়ন্তী আচাৰ্য। 1953 চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কটন কলেজত নামভৰ্তি কৰে। তেওঁ খড়গপুৰ ইঞ্জিনিয়াৰিং কলেজৰ পৰা BTech, লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ পৰা DRC আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা MSc ডিগ্ৰী লাভ কৰে। তেওঁ অসম চৰকাৰৰ বিভিন্ন পদত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি শেষত অসম গেছ কোম্পানীৰ সাধাৰণ সঞ্চালক হয়গৈ। 1981 চনত মাত্ৰ 44 বছৰ বয়সতে এই প্ৰতিভাৱান অভিযন্তা তথা সাহিত্যিকগৰাকীৰ মৃত্যু হয়। গ্ৰন্থৰ বিষয়বস্তু। ব্ৰিটিছসকলে ব্ৰহ্মদেশ শাসন কৰি থকা সময়ত বহু সংখ্যক ভাৰতীয় মানুহ ব্ৰহ্মদেশলৈ গৈ তাত বসতি কৰিবলৈ লৈছিল। কিন্তু দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানে ব্ৰহ্মদেশ অধিকাৰ কৰাত একাংশ বাৰ্মান উগ্ৰ জাতীয়তাবাদীয়ে তাত থকা ভাৰতীয় মূলোদ্ভৱ মানুহখিনিক আক্ৰমণৰ লক্ষ্য কৰি লয়। প্ৰাণৰ মমতাত সেই মানুহখিনিয়ে দুৰ্গম অৰণ্য আৰু গিৰিপথ অতিক্ৰম কৰি অসম তথা ভাৰত অভিমুখে যাত্ৰা কৰে। যাত্ৰাৰ পথত বহু মানুহৰ মৃত্যু হয়। অতি কম সংখ্যক মানুহেহে সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। ব্ৰহ্মদেশৰ পৰা হোৱা এই ঐতিহাসিক প্ৰব্ৰজনৰ কাহিনীয়েই জংগম উপন্যাসৰ বিষয়বস্তু। প্ৰিয় হোৱাৰ কাৰণ। মোৰ দৃষ্টিত দেবেন্দ্ৰনাথ আচাৰ্যৰ জংগম মানৱীয় চেতনাৰে সিক্ত এখন মহান উপন্যাস। ৰাম গোবিন্দ, তেওঁৰ পৰিয়াল আৰু অন্যান্য নিৰীহ ভাৰতীয় মূলোদ্ভৱ মানুহখিনিৰ দুখ যন্ত্ৰণাৰ কাহিনীয়ে মোৰ মন সেমেকাই পেলায়। অতি প্ৰতিকূল পৰিস্থিতিৰ মাজতো নোংনাওকে ধৰি একাংশ বিবেকবান বাৰ্মানে ভাৰতীয় মানুহখিনিক ৰক্ষা কৰিবলৈ চেষ্টা কৰি মানৱীয়তাৰ পৰিচয় দিছে। ফাদাৰ বেৰী আৰু ডাক্তৰ চিমৰৰ মানৱ সেৱাই মন অভিভূত কৰে। মা-পো আৰু চিংটিৰ প্ৰেমৰ সূচনায়ো মনত সহজতে দোলা দি যায়। ব্ৰহ্মদেশৰ সমাজ, সংস্কৃতি, বাট-পথ, অৰণ্য, নদী, হ্ৰদ, পাহাৰ-পৰ্বত, বিভিন্ন জনগোষ্ঠী আদিৰ বৰ্ণনা অতি জীৱন্ত। 1984 চনত জংগম উপন্যাসখনক সাহিত্য অকাডেমী বঁটাৰ বাবে বাছনি কৰাটো উচিত কামেই হৈছে বুলি ক'ব লাগিব। উপসংহাৰ। জংগম উপন্যাসত চিত্ৰিত মানৱতাৰ দুৰ্যোগৰ কাহিনীৰ অন্ত আজিও হোৱা নাই। জাতি, ধৰ্ম, ভাষা, দেশ আদিৰ নামত আজিও মানুহে মানুহৰ ওপৰত নিৰ্যাতন চলাই আছে। এই উপন্যাসখনে আমাৰ মানৱীয় চেতনা জাগ্ৰত কৰি এনেধৰণৰ অপকৰ্মৰ বিৰুদ্ধে থিয় দিবলৈ অনুপ্ৰাণিত কৰিব। আজিৰ ৰচনাখন ইমানেই। ধন্যবাদ।